তো হে বন্ধুসকল, ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। আজি মানে যোৱাকালি পৰীক্ষা চৰীক্ষা শেষ হ'ল আমাৰ। তো এতিয়া আমি বছ আৰু মই এতিয়া আমি ঘগ্ৰাপাৰত যাই আছোঁ এটা লগৰ তাত। কিয় যাই আছোঁ, কি কামত যাই আছোঁ, চব কৈ আছোঁ, কি কৰিম কি নকৰোঁ চব কৈ আছোঁ। তো দেৰি নকৰি গাইছ ভিডিঅ'টো আৰম্ভ কৰোঁ গাইছ। এতিয়া আমি যাই আছোঁ, পূৰা হাউৰি দিলোঁ। এতিয়া বাছত যাব লগা আছে। আমি মানে গাড়ী আনিব গৈছিলোঁ, গাড়ী আনিব নিদিলাক, লাইচেঞ্চ জনাৰ কাৰণে বম গালি বেছি। ফাইনেলি আমি বাছত বহি গ'লোঁ, একদম বাছত মানুহ নাই, বাছ খালী কিবা কৰিলোঁ। তো ফাইনেলি আমি বাছৰ পৰা নামলোঁ, এতিয়া আমি খোজকাঢ়ি যাই আছোঁ। এতিয়া আমাক বাইকেৰে নিব আহিব, এতিয়া মানে আহি পোৱা নাই। এতিয়া আমি অলপ আগে যাই আছোঁ, কি হয় দেখা যাব বাৰু। আমি বৃন্দাবনত ৰখি আছোঁ, পিছফালে বৃন্দাবন ৰেষ্টুৰেণ্ট। আমি ইয়াতে ৰখি আছোঁ, অপেক্ষা কৰি আছোঁ তালৈ আহি পেলাই যাম আৰু। তো ফাইনেলি আহি পেলাক আমাৰ লগটো। মই যে কৈছিলোঁ আপোনালোকক, এতিয়া মই দেখাই দিছোঁ এইটো স্কুল ইজ ফাইন বোলা। এতিয়া দেৰি হৈছে আমাৰ, এতিয়া আমি যাই আছোঁ। এতিয়া অপেক্ষাৰ অন্ত পৰিব আৰু কিছু সময়ৰ পিছতে আমি লগ পাই আছোঁ নেক্সট টাইম। নলবাৰী কলেজখন চাই লওক গাইছ। নলবাৰী মেডিকেল কলেজ অলপ পাক বুলি গৈছে গাইছ, বেছি নাপো নলবাৰী চিকিৎসা মহাবিদ্যালয় বেলেগকে আহিম এনে বাঢ়ি দেখা দিছোঁ আৰু বনাই আছে এতিয়া বনাই বাৰু ভালকৈ চাই লওক। খোলা দিছে মানে অলপ চিকিৎসা কৰাকৈ, বাকী বহুত বনাব আছে। Man är långbrott, kan kusten skär. Ska jag fira julen här på Hawaii? Men det lindrar i himlens glöd. Men det lindrar i ensam sjöman är långbrott, kan kusten skär. Ska jag fira julen här på Hawaii? তো গাইছ ঘৰটো আহি পেলাই ৰ'ব, মোৰ পিছফালে আছে ঘৰটো। এতিয়া বা মানুহজন আছেনে নাই সেইটো এটা কথা গাইছ। আমাৰ বছে কৈছে গাড়ীখন নাই বোলে। এতিয়া মিস্ত্ৰী আহকচোন, একবাৰ ঘৰত খবৰটো লৈ যাওঁ, আহক কি হৈ দেখা যায় আছোঁ। তো ফাইনেলি লগ পাই গ'লোঁ। নমস্কাৰ। লগ পোৱাৰ মানে ঘৰতে দিছিল, ঘৰত মানে মই সেইকাৰণে একেলগে গৈ আহিলোঁ। লগটো ভাল লাগিল, ফটো আনি থ'ব লাগিব। অঁ দেওৰ ফটোখন যে দিয়া দেখাব দিয়া ভাল ৰাইজক। মনা চলি আছে এতিয়া, মনা হ'ল আহল বাৰু। এতিয়া দাড়িডালকে দিছ, গাড়ীজন নালাগে নেকি? লাগে নেকি ভাল লগা মোৰ ৰিচেণ্ট ক'ত পালোঁ আপোনালোকে দেখা পাইছে ট্ৰেইনিং আছে আপোনালোকে চাব পাৰ্থ অল আছাম ব্লগছটো ভগে কৰোঁ না আৰু বেলেগ বেলেগ ফটো দিয়া ব্লগ। চ' আপোনালোকে চাব, যিমানখিনি মৰম কৰিছে আমাক একো মৰম কৰিব। আকে আমাৰ গাঁৱৰ আছিলে ৰঙিয়াস্থলীত, কেতিয়াবা নিশ্চয় ভালকৈ আমি ব্লগ বনাম। আজি মোৰ বেলেগ কাম এটা আছে, কেতিয়াবা নিশ্চয় ভালকৈ ব্লগ বনাম। ঠিক আছে, আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব পাৰ্থ অল আছাম ব্লগ। থেংক ইউ। তো বহু কষ্টৰ অপেক্ষা অন্ত পেলাই ফাইনেলি ফটোখন দিলোঁ পেটালদাক। এতিয়া দি আহি অলপ মানে ফটোৰ প্ৰতিযোগিতা চলিছে ইয়াত, আৰু এচজি পেলাই বহুত ফূৰ্তি আজি। ফূৰ্তিটোৰ কাৰণটো কৈ দিয়া। আজি পেটালদাক লগ পালোঁ, ভাল লাগিল। বেছি ক'ব ইচ্ছা কৰা নাই, একো নাই বাৰু হৈ যায়। আৰু আমাৰ মানে এটা বিশেষ ব্যক্তি আছে, মানে আপোনালোকে এক্টৰ বুলি ক'লেও ভুল নহ'ব, মানে গাছৰ পিছফালে আছে আকলে বাৰু সি আৰু এতিয়া বাদ দিয়ক, যি হৈছে এতিয়া আমি দেখা আৰু নেক্সট টাইম দেখাব আৰু। এতিয়া আপোনালোকে মানে কোনোবা যদি ভিডিঅ'টো নতুনকৈ আসি মানে চাবা, তো ছাবস্ক্ৰাইব কৰি দিলে মই ভাল পাম।
তেতিয়া মই আপোনালোকক কেক খুৱাব পাৰিম যেতিয়া মোৰ 1 লাখ হৈ যাব ছাবস্ক্ৰাইবাৰ তেতিয়া আপোনালোকক কেক খুৱাব পাৰিম আৰু আৰু নেক্সট টাইম আমি আৰু ক'ৰবাত যাম এতিয়া আমি বছৰ ঘৰত গৈছোঁ কেনে লাগছি মানে পানি দিয়ে নাই আপনার মধ্যে গিয়ে করো কিন্তু তাহলে আপনার ভালো আৰু আমি পুরো বহি গৈছোঁ চেফাত এফালে বেয়া পোষ্ট চলি আছে তো ফানিলে আমি মানে আমাৰ যোনটো যে কাম আছিল দিনটোৰ কাৰ্যসূচী সেই দিনটোৰ কাৰ্যসূচী শেষ কৰি আজি আমি ঘৰত আহি গ'লোঁ মাত্ৰ এতিয়া বাছৰ পৰা নামিলোঁ আৰু এতিয়া খোজকাঢ়ি যাই আছোঁ ঘৰত গেলি তাৰপিছত ভিডিঅ'টো শেষ হৈ গেলি বাবে ধন্যবাদ আৰু ভিডিঅ'টোত আপোনালোকে যদি নতুনকৈ চাইছে তেতিয়াহ'লে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে কাষত থকা এই বেল আইকনটো অৰ্থাৎ ঘণ্টাটো দবাই দিব তেতিয়াহে যি দিয়া তেতিয়া আপোনালোকৰ তাত পাই যাব লগালগ পাব কাৱেই নাপালেও আপোনালোকে আগেই পাব তো ধন্যবাদ